দাদা তই আৰু কিমান একেবোৰ কথাকে ভাবি থাক দাদা সেই ঘটনাটো এতিয়া কিমান দিন হৈ গ'ল এটলিষ্ট তই মুভ অনটো কৰ ভাইটি তই ইয়াৰ পৰাই যা কিন্তু দাদা তই যদি সদায় এনেকে থাকিলে হ'ব ভাইটি তোক কৈছো নে মই ইয়াৰ পৰাই যাবলৈ প্লিজ ভাইটি ইয়াৰ পৰাই যা ভাইটি মোক অলপ সময় অকলে থাকিবলৈ দি হ'ব দে দাদা কিন্তু এটা কথা মনত ৰাখিবি দাদা তই যিজনী ছোৱালীৰ বাবে এনেকুৱাখন কৰি আছ তাই কেতিয়াবাই তোক পাহৰি গ'ল দাদা থাক তই দাদা ভাইটি কোৱা কথাটো হয় তাই মোক কেতিয়াবাই পাহৰি গ'ল কিন্তু মই জানো তাইক পাহৰিব পাৰিছো নাই পাৰা মই পাহৰিবলৈ তাইক কিন্তু অভি তই পাহৰিব লাগিব এতিয়া তই পাৰিবি অভি তই পাৰিবি তই পাৰিবই লাগিব অভি তই পাৰিবই লাগিব কিন্তু কেতিয়াবা পাহৰিব জানো পাৰিবি তাইক অভি আন এগৰাকী নাৰীক জানো তই নিজ কৰি ল'বলৈ পাৰিবি অভি তই পাৰিব লাগিব অভি ঘৰখনৰ বাবে পাহৰিব লাগিব অভি পাৰিম মই পাহৰিবলৈ মা আৰু আইতা আপোনালোক দুজনী এনেকে মন মাৰি নাথাকিবচোন দাদাক আমি ভালদৰে বুজালে বুজি পাব নহয় আইজনীও মাৰ আৰু মই যিমান দিনে বুজালো তাক কিন্তু নাইও আইজনী কোনোদিনে বুজাই নামেই নলয় সি চাগে সেই নাইকেইটাজনীক পাহৰিবলৈ পৰা নাই হ'ব দিয়কচোন আইতা আমি বুজাম নহয় সকলোৱে মিলি চেষ্টা কৰিম নহয় আইতা আমি সকলোৱে মিলি বুজাম তেখেতক হ'বনে এদিন নহয় এদিন দাদাই নিশ্চয় বুজি পাব সৰু বাবা অ মা ডাঙৰ বাবাই কি ক'লে মা দাদাই ক'লে যে মা মই বিয়া পাতিবলৈ ৰাজি আছো ডাঙৰ শুনাই ডাঙৰ বাবা তই সঁচাকৈ কৈছনে বাৰু সৰু শুনাই তই বাৰু সঁচাকৈ কৈছনে এতিয়া মই সঁচাকৈয়ে কৈছো ডাঙৰ বাবা তই বাৰু সঁচাকৈ কৈছনে মা মই সঁচাকৈয়ে কৈছো শিৰতে সিন্দুৰলৈ মূৰতে উৰণি গাত পাতৰ সাজ পিন্ধি কইনা সাজি উদুলি মুদুলি খবৰ ভাতনি তুলে ডগৰে ঐ বাজিব গধূলি দেহা ঐ আহিবা দৰা সাজি তোমাক নিম দোলাতে তুলি মোৰ ডাঙৰ ল'ৰাৰ বিয়া মই কিমান ফূৰ্তি কৰিম হ'ব পাগলীজনী হ'ব তই যে নহয় কিবা এটা পালেই হ'ল আৰু ন গান গোৱা আৰম্ভ কৰিলি আৰু মা কৰিবই লাগিব কিয়নো মোৰ ডাঙৰ ল'ৰাৰ বিয়া মই যে নহয় কিমান ফূৰ্তি কৰিম ৰং বিৰঙৰ কাপোৰ পিন্ধিম কিমান ষ্টাইল কৰিম মেকআপ কৰিম গাল দুখন গোলপীয়া গোলপীয়া কৰি ল'ম অকণমান আপোনাকো কৰি দিম দেই মাজনী তই অকণমান পাগল হ'লি নি নাই হোৱা মা নাই হোৱা মোৰ ফূৰ্তি লাগিছে মোৰ যে কিমান ডেন্সিং লাগিছে মা মোৰ গা ৰখিবলৈ পৰা নাই মা মই যে বিয়াৰ দিনাখন ইমান নাচিম ঠিকছে নাচিম গান গাম খাম নাচিবি দে পিছে ডাঙৰ ফোন তই সঁচাই কৈছনে আইতা মইনো কিয় মিছা কম কোৱাচোন কোৱা মই বিয়া পাতিবলৈ একদম ৰাজি আছো নে তোমালোকে মোৰ বিয়াৰ কাৰণে চাব লাগিব বুলি ভয় কৰিছা আইতা নাইও ডাঙৰ শুনা তই যেতিয়া আমাক পিছন দিলি আকৌ আমি আকৌ কৈনা চাবলৈ ৰেডি আছো এতিয়া আমি কৈনা চাবলৈ যাম গোটেইকেইজনীয়ে মিলি হ'ব দিয়া আইতা চাবা বাৰু পিছে ভাইটি তোৰ চোন মাতবোল নোহোৱা হ'ল কিয় নাই মাতবোল নোহোৱা কৰি পেলালি তই একদম মই আজি বহুত হেপি দাদা আপোনাৰ ডিচিশ্যনটো শুনি ভাল লাগিল মোৰো দাদা মা আৰু আইতাক চাওকচোন কিমান ফূৰ্তি পাইছে মাৰ আকৌ গাত ততে নোহোৱা হৈ থাকিল নন্দিনী মই বহুত দিন আগতে মই ভুল কৰিব লাগিছিল কিন্তু পৰা নাছিলো এনেকে কোনো কোৱা মানুহ নাছিল মাহঁতে কৈছিল যদি ইমান গাত নালাগিছিল আৰু কিন্তু সিদিনাখন ভাইটিয়ে যেনেকে ক'লে মোৰ গাত লাগিল আজি বুজালে ভালকে বুজি পালো আৰু মাহঁতক দুদিনে যে মই সুখত থাকিব পাৰো দাদা তই একদম মনৰ পৰা কৈছ তো ভাইটি মই একদম মনৰ পৰা কৈছো এতিয়া ভয় কৰিছো কৈনা চাবলৈ বুলি নাই দাদা কিয় বাৰু ভয় কৰিম আমি কচোন তোৰ কৈনা চাবলৈ আমি ৰেডি আছো সদায় তোৰ লগত আছো আমি মা তোমালোকে এতিয়া কথা পাতা মই অকণমান বাহিৰৰ পৰা আহো হ'ব দিয়ক ডাঙৰ বাবা ভাইটি তই আছোন মোৰ লগত গৈছো দাদা মই আপোনালোকক কৈছিলো নহয় যে দাদাই মুভ অন কৰিব দেখিছে দাদাই মুভ অন কৰিলে শুনজনী তুমি কৈছিলাই তেতিয়াহ'লে আৰু দাদাৰ কৈনা চাহে কথা নে কি কয় শুনজনী পিছে মাৰাহে মাতবোৰ নোহোৱা হৈছে কিয় বা মোৰ মাজনী আপুনিনো কিয় এনেকৈ আছে কওক আকৌ মাজনী তোমাৰ আকৌ কি হ'ল মুখত যে তুমি মেলি থাকিলা কোৱা আকৌ কি হ'ল নাই মা মোৰ বহুত ফূৰ্তি লাগিছে আকৌ তেনেহ'লেনো আপুনি কি চাই আছে গান এটা গাওক নে কি কয় এতিয়া মাজনী গান এটা গোৱা আকৌ কি গাও মই মূৰতে পৰে নহয় একো আজি কিনো গাও বাপেকে এই চাগে আকৌ ল'ৰাৰ বিয়াৰ কথা শুনি সকলোবিলাক কথা পাহৰিয়ে থাকিল মনত পৰিছে মা পাগলি হলো মই চেনাইছি তোৰে ভাৱনাত জুৰুলে জপুৰি আজলি মোকে না ভাবিবি মোৰে কলে জাতি তই নিজৰে কৰি দিবানা তোকে দেখাৰ পৰা তোকে নলৈ লেখো প্ৰেমৰে কবিতা মই না কলি যা তোৰ প্ৰেমতে জাননে ময়ো পগলা বা মা আপুনি ইমান ধুনীয়াকৈ গান গাব জানে সঁচাকৈ আপুনি বহুত ভাল গায় মা ইমান লাজ নিদিবা বোৱাৰী মোৰ আকৌ লাজ লাগি যায় নহয় হ'ব পাগলে যদি ইমানো লাজ কৰিব নালাগে আৰু ঘৰৰ মানুহ কেইজনৰ আগত বল এতিয়া মই এটা কথা পাহৰিয়ে গৈছিলো যে তোমালোক আজি ঘৰলৈ যাবা তোমালোকৰ আজি মাহঁতে আত্মহত্যা খাবলৈ মাতিছে নহয় শুনজনী মই এইবোৰ কথাত লাগি থাকোঁতে পাহৰিয়ে গ'লো যোৱা ওলোৱা তোমালোকে মোৰ
ডাঙৰ আইতাজনী ওলাম নহয় মই মাজনী তোমালৈ কলোৱা গৈ যোৱা হ'ব দিয়ক মা মাজনী আজিহে মোৰ মনটো শান্তি লাগিছে মা মোৰো আজি বহুত ফূৰ্তি মোৰ ডাঙৰ ল'ৰাৰ বিয়া হ'ব পাগল যদি তই যে নহয় কি কণ কৰি থাক কৰিবই লাগিব মা মোৰ ডাঙৰ ল'ৰাৰ বিয়া হ'ব আই এতিয়া হ'ব আৰু হেই শুনিছেনে বোলো শুনিছেনে উঠক অলপ সময়ৰ পিছত বেলি আহি মূৰৰ ওপৰ পাবহি উঠক অলপ সময়ৰ পিছত ছোৱালী আহি ঘৰ সোমাবহি বোলো হেই মহাশয় এতিয়ালৈকে শুই উঠিবলৈ হোৱা নাই নেকি হেই উঠক আকৌ এতিয়ালৈকে আপোনাৰ শুই উঠিবলৈ হোৱা নাই নে উঠক অলপ সময়ৰ পিছত ছোৱালী আহি ঘৰ সোমাবহি এতিয়ালৈকে আপোনাৰ উঠিবলৈ হোৱা নাই উঠক উঠিছ শ্ৰীমতী কোৱা কি হ'ল আকৌ তোমাৰ ৰাতিও শুবলৈ শান্তি নিদিয়া পুৱাও শুবলৈ শান্তি নিদিয়া আমাৰ শান্তি ক'ত পাম মানে শান্তি কথা চিন্তা কৰিব নালাগে আপুনি উঠক এতিয়া ছোৱালী আহি ঘৰ পাবহি আপোনাৰ উঠতে উঠক আকৌ মুখতখন লৰাই কৰি থৈ আপুনি বজাৰলৈ যাওক আপুনি উঠিবনে আহা শ্ৰীমতী উঠিছ নহয় কোৱা কোৱা কি হ'ল কোৱা নহয় মই কৈ আছো যে আপুনি হাত মুখ কেইটা ধুই লৰাই বজাৰলৈ যাওক কিন্তু আপুনি শুনিছেনে নাই শুনা আপুনি কেৱল শুইছে খাইছে সেয়াই আৰু আহক ডাইনিং টেবুললৈকে মই চাহ বাকো গৈ আছো যাওক নহয় আহক সোনকালকৈ মই চাহ বাকিলৈ ডাইনিঙত আহক আপুনি উঠিলে নহয় চাকৈ নে মই যাব লাগিব আৰু উঠিলো গৈছো মই তুমি ডাইনিঙত চাহ বাকাইছো মই গৈছো মোৰ মুখ ধোৱা হ'লেই আহক এতিয়া আপুনি চাহ তাহ খালে যাওক আৰু বজাৰলৈ যাম নহয় অকণমান দেৰিকে ইমান সোনকাল কৰিলে আৰু কিয় যাব লাগে কিয়নো মৰমৰ ডাঙৰ জেগা আহিব আকৌ মা তাই তোমাৰ সতীয়া ছোৱালী হয় সেই গতিকে তুমি তাইক ইমানো মৰম কৰিব নালাগে আৰু তুমিও যে নহয় সতীয়া ছোৱালী এজনীক বাৰু তুমি কেনেকৈ নিজৰ ছোৱালী বুলি ভাবি ল'ব পাৰিছা মাজনী আজি আৰু ভালদৰে বুজাব লগা নকৰিবি তোক মই ভালদৰে কৈছো তাই মোৰ কাৰণে কি হয় তহঁত দুজনী ছোৱালী মোৰ কাৰণে সমান হয় তহঁত দুজনীক তোক সমানে মৰম কৰো তোৰ মূৰত কোনে এইবোৰ পোক মালে হা তোৰ দেউতা এনেকুৱা নহয় মই এনেকুৱা নহয় তই কেলে এনেকুৱা হ'লি বাৰু মা এইবোৰ বাদ দিয়া পৰৰ ছোৱালী এজনীক নিজৰ বুলি ভাবিবলৈ বাদ দিয়া এতিয়া আৰু তাই পৰৰ তাই কেতিয়াও তোমাৰ নিজৰ হ'ব নোৱাৰে তোক ভালদৰে কৈ আছো মই বৃষ্টি তই আৰু মই ধৈৰ্য পৰীক্ষা ল'বলৈ চেষ্টা নকৰিবি বৃষ্টি সঁচা কথা ক'লে লাজ পোৱা মই এবাৰ নহয় দুবাৰ নহয় 100 বাৰ ক'ম তাই তোমাৰ সতীয়া ছোৱালী বুলি তাই তোমাৰ বেলেগৰ ছোৱালী বুলি তই গলি নে ইয়াৰ পৰা আৰু ছোৱালীজনীও বিয়া হোৱাৰ পিছত এখন ঘৰলৈ প্ৰথমবাৰৰ বাবে আহিব তই যাতে একো তাইক মনত নলগাকৈ নকৰ আৰু শুনিলি নহয় মই কি ক'লো মই থকাৰ বাবে যদি ঘৰখনত কাজিয়া সৃষ্টি হয় মই ঘৰতে নাথাকোঁ বাৰু মানে তেতিয়া শান্তি মাজনীও তোক মাৰা একো বেয়া কথা কোৱা নাই নহয় তাই নিচিনা ছোৱালীজনী নাথাকিলেও মোৰ একো আপত্তি নাই যা তই ওলাই তোৰ ঘৰৰ পৰা ওলাই গ'লেও মই একো বেয়া নাপাওঁ হ'ব তুমি অলপ মনে মনে থাকাচোন মাজনীও মাৰ আৰু মোৰ ঘৰ মানুহটোৰ কাৰণে তই আজি মনে মনে থাকিবি আজি ভিনিহাৰা এইখন ঘৰত প্ৰথমবাৰ আহিয়ে যদি এনেকুৱা পৰিৱেশ দেখে আৰু কি বুলি ভাবিব কচোন ক মই নাথাকোঁ এইখন ঘৰত হ'লনে যা তই নাথাকিলেও মোৰ একো নহয় যা ঘৰৰ পৰা ওলাই গ'লে মই ভালেই পাওঁ ল'ৰা ছোৱালী কেনেদৰে খং কৰি বুজালে ক'ত নুবুজিব আমি ভালদৰে বুজালেহে বুজিব অথচ তুমি তাইতকৈ ডাঙৰ তুমিতো বুজা বুজিবলৈ একো নাইকিয়া কোন হ'ব এই নাগিনীজনীক পালেই মই শেষ কৰি দিম আকৌ হ'ব এতিয়া এইবোৰ বাদ দিয়াচোন আপুনিও যাওক বজাৰলৈ